নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ ভালে আছে। আজি মই আপোনালোকৰ ওচৰত গাড়ী চলাওঁতে মানুহবিলাকে কৰা 3টা ভুলৰ বিষয়ে আলোচনা কৰিম বুলি এই ভিডিঅ'টো বনালোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক ৰাইজসকল, গাড়ী চলাওঁতে আমাৰ মানুহবিলাকে সচৰাচৰ ভুল 3টামান কৰা মই পৰিলক্ষিত কৰিছোঁ বা আপোনালোকেও দেখিছে নিশ্চয়। সেই 3টা ভুলৰ প্ৰথমটো হৈছে অভাৰটেক কৰোঁতে লেফ্ট ছাইড দিয়ে অভাৰটেক কৰা। এইটো বহুত ডাঙৰ ভুল। কোনোদিন গাড়ী চলাওঁতে লেফ্ট ছাইড দিয়ে অভাৰটেক কৰিব নালাগে, কাৰণ আমাৰ ভাৰতীয় পৰিবহণ নিগম সেৱাই এটা নিয়ম বনাই থৈছে যে আমাৰ নিজৰ ছাইড হৈছে লেফ্ট ছাইড। আমি নিজে লেফ্ট ছাইড হৈ যাম, ৰাস্তাটোৰ লেফ্ট ছাইডেৰে যাম, আৰু বেলেগ গাড়ী আহিলে বিপৰীত দিশৰ পৰা নাইবা পিছফালৰ পৰা ক্ৰছ কৰিব বিচাৰিলে আমাৰ ৰাইট ছাইড দি যাব। তো আমি নিশ্চয় লেফ্ট ছাইড দি যোৱাটো দৰকাৰ। আৰু বাই চান্স যদি অভাৰটেক কৰিব লগা হয় কাৰোবাক, আমি তেতিয়াহ'লে সেই গাড়ীখনৰ সোঁ ছাইড দি অভাৰটেক কৰিম, কাৰণ আমাৰ নিজৰ ছাইড লেফ্ট ছাইড যিহেতু আমি লেফ্ট ছাইডে সিমান নজৰ কৰি নাথাকোঁ। গাড়ীবোৰে সাধাৰণতে ৰাইট ছাইডে নজৰ কৰি থাকে। ৰাইট ছাইডৰ মিৰৰ গ্লাছত পিছফালৰ পৰা কিবা গাড়ী আহিছে নেকি সেইটো নজৰ কৰি থাকে, লেফ্ট ছাইডে নকৰে। চ' আমি লেফ্ট ছাইড দি গাড়ী অভাৰটেক কৰা উচিত নহয়, ৰাইট ছাইড দি অভাৰটেক কৰিব লাগে। 2 নম্বৰ ভুলটো হৈছে আমাৰ অভাৰটেক কৰোঁতে কিছুমান গাড়ীয়ে হৰ্ণ নবজায়। হৰ্ণ নবজোৱাৰ ফলত গাড়ীটোৱে গম নাপায়, তো অভাৰটেক কৰি থকা টাইমত ৰাইট ছাইডে কাটি দিলে গাড়ীটো এক্সিডেণ্ট হৈ যায়। তো এইটো ভুল নকৰিব। মিনিমাম 50-60 মিটাৰ দূৰৰ পৰা হৰ্ণ বজাব অভাৰটেক কৰাৰ সময়ত। ইয়াৰ পিছত আহিল 3 নম্বৰ ভুল। 3 নম্বৰ ভুলটো হৈছে ৰাতি গাড়ী চলাওঁতে আপাৰ ডিপাৰ ইউজ নকৰা। আপাৰ ডিপাৰ ইউজ কৰিব ৰাইজসকল, কাৰণ ৰাতি গাড়ী এখন চলাই থাকোঁতে সন্মুখৰ পৰা যদি এখন গাড়ীয়ে আপাৰত লাইট জ্বলাই আহে, তেতিয়া আমি একো দেখা নোপোৱা হৈ যাওঁ আৰু মুখামুখি সংঘৰ্ষ হোৱাৰ খুবেই সম্ভাৱনা থাকে। তো গাড়ীখন ওচৰ চাপি অহাত আমি লাইটটো ডিপাৰ কৰি দিয়া উচিত। তো এইখিনিয়ে ক'ব লগা আছিল। এইখিনি নিয়ম অনুসৰণ কৰি চলক, এই 3টা ভুল নকৰিব। সকলোৱে সুৰক্ষিত থাকক, নিজে সুৰক্ষিত থাকক, ৰাইজক সুৰক্ষিত ৰাখক। ধন্যবাদ।